আজি আমি আহিছোঁ গাইজ মানস ৰাষ্ট্ৰীয় উদ্যান চাওঁ কেনেকুৱা লাগে তাত গৈ আমি এতিয়া ভিতৰলৈ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ দেই ভিডিঅ' এইটো ভিডিঅ' আছে দেই এয়া ময়ূৰে পাখি মেলি দিছে এয়া বহুতকেইটা আছে ইয়াতে এইটো এটা পুৰা পাখি মেলি দিছে দেই আৰু আছে এইফালে এটা আছে আৰু ইও ধুনীয়াকৈ বহি আছে এইটো ধুনীয়া একদম সুন্দৰ এতিয়া আমি যাওঁ ভিতৰত সোমাই যাওঁ দেই এতিয়া আহি গ'ল হাতী এই হাতী জাক বনৰীয়া হাতী সিহঁতে পুৰা ঘূৰি আছে আৰু বিন্দাছ মানে এয়া এইটো এটা অকলশৰীয়াকৈ আছে এতিয়া আমি ৰাস্তাতে হাতী এটা পালোঁ গৈ থাকোঁতে ৰাস্তাত আছে এইটো এটা ছাইডত আছে হাতী 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 বহুত হাতী আছে ইয়াতে দেই ভিতৰত গৈ থাকোঁ এয়া প্ৰিয়া আৰু চিয়া চাই আছে অলপ ভয় খাইছে সিহঁতে এতিয়া আমি যাম ভূটান ইয়াতে আমাক চেক কৰিব এতিয়া ড্ৰাইভিং লাইচেঞ্চ আধাৰ কাৰ্ড এইবিলাক চেক কৰিব দেই ইয়াত চেকিং আছে তাৰপিছত আমাক সোমাব দিব চেকিং হৈ গ'ল এতিয়া আমি ভূটানৰ ফালে যাই আছোঁ ডেঞ্জাৰাছ জেগা ইয়াৰ পানীবিলাক নীলা নীলা দেখোন ৰাস্তা বহুত বেয়া দেই একদম পৰিলে মানে আৰু তলত একদম বহুত বেয়া ৰাস্তা ইয়াত আহি এইটো হেৰি হয় কিবা কোনোবা থাকে তাত দেই কিবা ৰজা মহাৰজা থাকে আৰু দেই ইমান নাজানো আমি এতিয়া গৈ আছোঁ ভূটানৰ ফালে বলক গৈ থাকোঁ মন্দিৰ এইখন গেটত আমাৰ কাৰ্ডবিলাক ৰাখি থৈ দিব আধাৰ কাৰ্ড লাইচেঞ্চ যি আছে এইবিলাক ৰাখি থৈ দিব এতিয়া আহোঁতেহে আমাক ঘূৰাই দিব সিহঁতে বেলেগ টাইপতে দেখাত মানে ধুনীয়া হয় বেলেগ বেলেগ ধৰণৰ বহুত ধুনীয়া হয় আৰু এই বাকী এইবিলাক চাৰ্কেল লৈ আহিছে সিহঁতে চাৰ্কেল লৈ যাব এতিয়া আমি গৈ আছোঁ গৈ এতিয়া আমি এই খানা জেগা এটা পালোঁ এতিয়া তাত খানা অলপ খাওঁ কিবা কিবি আছে চাওঁ টেষ্ট কৰোঁ এতিয়া আমি খোৱাত ব্যস্ত চবেই ব্যস্ত আছে প্ৰিয়াও চাহ একাপ লৈছে খাব এতিয়া আৰু ময়ো খাওঁ খাই লওঁ বাইদেউহঁতে খাই আছে ভিনদেউহঁতে খাই আছে বঢ়িয়াকৈ মানে কথা পাতি পাতি খাই আছে ইয়াহঁত আহি আছে হেঙিং ব্ৰিজৰ পৰা অলপ ভয় খাইছে বৰ্তমান ভূটান খোজকাঢ়ি কিমান দিন লাগে থাকিলে আমি খোজকাঢ়ি গৈ আছোঁ দেই ভূটান এতিয়া বৰ্তমান এতিয়া বৰ্তমান আমি এইখন হেঙিং ব্ৰিজৰ পৰা উঠি গৈ আছোঁ পাহাৰৰ ওপৰলৈকে তাৰপিছত আমি পাই যাম এতিয়া ভূটান পাই গ'লোঁ ভূটান পাই গ'লোঁ বাই বাই এতিয়া আমাৰ ভোক লাগিছে এতিয়া হোটেল বিচাৰি আহিছোঁ ইয়াত এখন হোটেল আছে তাত আমি খাম ধুনীয়াকৈ এতিয়া পাই গ'লোঁ হোটেলখন এতিয়া আমি হোটেলত সোমাই যাম এয়া হোটেলৰ ভিতৰত ইয়াত বস্তুটো অলপ দাম কম খাব পাৰে খাই চাব পাৰি ইয়াত সৰু সৰু বাচ্ছাটো 3টামান আছে ইহঁতে খেলি আছে ধুনীয়াকৈ মই অকণমান ভিউটো চাই লওঁ অলপ আগৰ ফালে যাওঁ কি আছে কেনেকুৱা আছে অলপ খোজকাঢ়ি লওঁ খোজকাঢ়ি গৈ আগলৈ কি আছে অকণমান চাই লওঁ ধুনীয়া ধুনীয়া ঘৰ আছে এইবিলাক ঘৰ হস্পিটেল কিবা এনেকুৱা ধৰণৰ বস্তু আছে এইটো কুকুৰ আছে দুইটা কুকুৰ আছে দেই এতিয়া আৰু অকণমান আগৰ ফালে যাওঁ আৰু দেখিছোঁ দূৰত এটা গেট এখন দেখিছোঁ এই গেটখন হস্পিটেল চাগে চাই লওঁ সোমাই হস্পিটেল হয় তাৰ পৰা ৰিটাৰ্ণ আকৌ আহিলোঁ আমি নেশ্যনেল পাৰ্ক এয়া হাতীবিলাক আছে অলপ গধূলি হ'ল এইটো ফিল্ড এখনত হাতী বহুত হাতী বনৰীয়া হাতী হয় বহুত নিজৰ সিহঁতৰ কিবা খেলি আছে নে কি কৰিছে নাজানো বহুতকেইটা আছে প্ৰিয়াও আছে তাই চাই আছে হাতীৰ লগত ফটো নহয় ভিডিঅ' এনেকৈ দিয়াচোন হাতীকেইটা চাই থাকা দেখাই দিয়া আৰু
সৰু সৰু পোৱালি আছে, হাতীৰ পোৱালি। এয়া পোৱালি এতিয়া হৈ গ'ল। এতিয়া আমি আহি পালোঁ হোটেল। এতিয়া হোটেলত সোমাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই ভিডিঅ'টো।